My YouTube channel. So friend সকল মই আপোনালোকৰ মাজত লৈ আহিছোঁ পুনৰবাৰ আন এটা নতুন ভিডিঅ' চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সব ফ্ৰেণ্ডকে ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন বিশেষ ভাল খবৰ আহিছোঁ কিয়নো আজি ৰিজাল্টটো ঘোষণা কৰিব ইতিমধ্যে আপোনালোকে ৰনেশ পৰি যেটো টুইট আছে আপোনালোকে নিশ্চয় দেখি লৈছে আজি 9 বজাৰ লগে লগে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঘোষণা কৰিব হয়তো বহুত দিন অপেক্ষাত আছিল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে যে আমাৰ ৰিজাল্টটো কেতিয়া ঘোষণা কিন্তু আজি ৰিজাল্টটো 9 বজাত ঘোষণা কৰাব সো ফ্ৰেণ্ডৰ আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ কাৰণ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট আপোনালোকে প্ৰথম পৰা শেষলৈ চাব এছক আসাম এইচএছ ৰিজাল্ট 2023 আউট টুডে চেক নাও AHSEC 2 and ইয়াৰ ৰিজাল্ট এটা আপোনাৰ বহুত কেইটা ৱেবছাইট আছে আপোনাৰ নিশ্চয় দেখিবলৈ পাব দেখিবলৈ হৈছে সম্পূৰ্ণ মই আপোনাক দেখাইছোঁ ইয়াতে বহুত কেইটা ৱেবছাইটত আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব বা ৰিজাল্ট ওলাব পাৰিব এয়া চাওক এতিয়া মই আপোনাক কৈছোঁ আসাম এইচএছ ৰিজাল্ট 2023 The Assam Higher Secondary Education Council AHSEC is sworn expert to the announce of the 6th June 2023 9 AM today. No other law result to Goknobo. The Assam HS result 2023 is for the around দেখুৱাইছে যিমান কেজন 3,42,689 candidate student in the state the result is the effect তো আপোনালোকে ৰিজাল্ট বুকেট ৱেবছাইটত আছে আপোনালোকে চাব পাৰিব তো আজি আপোনালোক ভিডিঅ'টো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে নিশ্চয় দেখিবলৈ হৈছে এয়া চাওক মানে 9 বজাত আপোনাৰ ৰিজাল্টটো ঘোষণা কৰাব এইটো স্পষ্টকৈ জনাই দিয়া হৈছে আৰু আপোনালোকে এইটো ভিডিঅ' প্ৰথম পৰা শেষলৈ কাৰণ এইটো উল্লেখ কৰা আছে 9 বজাৰ লগে ৰিজাল্টটো ঘোষণা কৰিব এইচএছ হায়াৰ ছেকেণ্ডেৰী হয়তো বহুত অপেক্ষাত আছে ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব ইতিমধ্যে আজি ৰিজাল্টটো ঘোষণা 6 জুনত আজি ৰিজাল্টটো ঘোষণা কৰিব ইতিমধ্যে আপোনালোকে এইটো ইম্পৰ্টেণ্ট নোটিছ বা নিউজটো আপোনালোকে প্ৰথম পৰা শেষলৈ চাব আৰু ভিডিঅ'টো ভাল পালে আপোনাৰ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো এটা লাইক কৰিব Thank you for watching now.